নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছো সকলোকে। আৰু এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে আপোনালোকে যাব লাগিব assamjobsnews.com অফিচিয়েল ৱেবছাইটটোত। ইয়াৰে লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিছোঁ। আৰু লগতে আপোনালোকে স্লাইড তললৈ আহিব লাগিব। আহি পিনি আপোনালোকে দেখা পাব টেৰিটৰিয়েল আৰ্মি ৰিক্ৰুইটমেণ্ট অৰ্থাৎ TA আৰ্মি ৰিক্ৰুইটমেণ্ট চলিছে। আৰু তাত আপোনালোকৰ যদি কোৱালিফিকেশ্যনখিনি মিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে পোষ্টটোৰ নাম হৈছে টেৰিটৰিয়েল আৰ্মি অফিচাৰ। আৰু কিমান আছে পোষ্ট সেইটো জনোৱা নাই আৰ্মি অফিচিয়েলি ফালৰ পৰা। আৰু ইয়াত আপোনালোকে উল্লেখ কৰিছে বয়সটো 18 পৰা 42 বছৰলৈকে দিছে এপ্লাই কৰা সুবিধাটো। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে, গ্ৰেজুৱেট পাছ বিচাৰিছে। যদি আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এনি ডিচিপ্লিন অৰ্থাৎ আৰ্টছ, ছায়েন্স, কমাৰ্চ যিহতে হওক আপোনালোকে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে ইয়াত আৰু এটা কথা দিছে ফিজিকেল ষ্টেণ্ডাৰ্ড। যদি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱেবছাইটটো হৈছে jointerritorialarmy.nic.in। তো আপোনালোকে সেই ৱেবছাইটত গৈ পিনি এপ্লাই কৰিব পাৰিব। ষ্টাৰ্ট ডেট হৈছে 26 মে' আৰু লাষ্ট ডেট হৈছে 25 জুন। তো এডভাৰটাইজমেণ্টটো যদি আপোনালোকে অফিচিয়েলি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই ইয়াতে দি দিছোঁ এডভাৰটাইজমেণ্টটো। ইয়াত এডভাৰটাইজমেণ্ট ডিটেইলছত গৈ আপোনালোকে ক্লিক হয় বুলি যিটো ইয়াতে দেখা পাইছে তাতে গৈ পিনি এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি চাই ল'ব পাৰিব। সকলোখিনি তাত দি থোৱা আছে। তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে 2-4জন ফ্ৰেণ্ডলৈ আপোনালোকে ইয়াত গৈ পিনি যিকেইটা দেখা পাইছে শ্বেয়াৰ বটন ইয়াতে টিপি পিনি আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ আহিবলগীয়া নতুন জব আপডেটবিলাক আপোনালোকে পাই থাকিব। তেতিয়ালৈ ইমানেই, ধন্যবাদ।